হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ APSC প্ৰিপেৰেশ্যনৰ ফালৰ পৰা বুক লিষ্ট বা ৰিচোৰ্চ এই গোটেই বস্তুখিনি আচলতে যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। আজিৰ ইনফৰ্মেশ্যনৰ এই যুগত কিতাপ কোনখিনি পঢ়িব লাগিব সেইটো যদি গম পোৱা নাযায় তেন্তে কনফিউজনৰ হোৱাৰ যথেষ্টখিনি চান্স থাকে। আৰু যিহেতু চাৰিওফালে আমাৰ ইনফৰ্মেশ্যন, গতিকে তাক ফিল্টাৰ কৰি লিমিটেড ৰিচোৰ্চক ৰিভাইজ কৰি পঢ়াটোৱে আচলতে বেছি ইম্পৰ্টেণ্ট হৈ পৰে এই প্ৰিপেৰেশ্যনটোত। গতিকে মই যিমান পাৰোঁ লিমিটেড ৰাখি আপোনালোকক প্ৰত্যেকটো ছাবজেক্টৰ এখন বুক লিষ্ট দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ই আপোনালোকৰ বাবে সহায়ক হ'ব। আৰু এই যিমানখিনি কিতাপ মই দিবলৈ গৈ আছোঁ, এই কিতাপখিনিৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্টলি তাৰ পৰা পাৰ্চেছ কৰিব পাৰিব। ঠিক আছে, চাওক, APSC প্ৰিপেৰেশ্যনৰ প্ৰিলিমছ প্ৰিপেৰেশ্যন বা মেইনছ প্ৰিপেৰেশ্যন বুলি বেলেগকৈ নাথাকে। আমি আৰম্ভণিৰ পৰাই মেইনছ স্পেচিফিককৈ পঢ়িব লাগিব, কাৰণ প্ৰিলিমছ আৰু মেইনছৰ মাজত বহুত বেছি সময় পোৱা নাযায়, হাৰ্ডলি 2 to 3 months পোৱা যায়। গতিকে আপোনালোকে প্ৰথমৰ পৰাই যেতিয়া মেইন স্পেচিফিককৈ পঢ়িব, প্ৰিলিমছ পাছ কৰাৰ পাছত আপোনালোকৰ ইমান অসুবিধা নহয়। এতিয়া আমি দেৰি নকৰোঁ, ডাইৰেক্ট বুক লিষ্টলৈ যাওঁ। প্ৰথম ছাবজেক্টটো হৈছে পলিটি। যিহেতু চিভিল ছাৰ্ভিচৰ পৰীক্ষা এটা হয়, দেশ বা ৰাজ্যখনৰ ৰাজনীতিৰ বিষয়ে জনাটো যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। মই আকৌ কৈছোঁ আপোনালোকক যে 10খন কিতাপ গোটোৱাটো ডাঙৰ কথা নহয়, লিমিটেড ৰিচোৰ্চ ৰাখি তাক বাৰে বাৰে ৰিভাইজ কৰি পঢ়াটোহে আচলতে ইম্পৰ্টেণ্ট কথা হৈ পৰে। গতিকে পলিটিৰ প্ৰথম যিখন কিতাপ মই আপোনালোকৰ বাবে ৰিকমেণ্ড কৰিম সেইখন হ'ল NCERTৰ ক্লাছ 11ৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক। ক্লাছ 11ৰ NCERTৰ এই কিতাপখনত আপোনালোকে বেছিক যিমানখিনি আভাস প্ৰয়োজন হয় সকলোখিনি পাই যাব, আৰু যাক আপুনি ছাপ্লিমেণ্ট কৰিব পাৰে M. লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি। বহুতে হয়তো এই কিতাপখনৰ বিষয়ে জানে, আৰু NCERTৰ এই কিতাপখন পঢ়াৰ পাছত আপুনি আচলতে ষ্টেণ্ডাৰ্ড বুকখন ল'ব লাগে। আপোনালোকে ডাইৰেক্ট যদি M. লক্ষ্মীকান্ত পঢ়িবলৈ যায় আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। মই ভাবোঁ NCERTৰ ক্লাছ 11ৰ কিতাপখন পঢ়াৰ পাছত আপোনালোকে M. লক্ষ্মীকান্ত যদি পঢ়ে ই আপোনালোকৰ বাবে সহায়ক হ'ব। আৰু ৰাজনীতি বিজ্ঞান হ'ল এনেকুৱা এটা বিষয় যি প্ৰত্যেক দিনাই আপডেট হৈ থাকে। আমাৰ হয়তো বা কেতিয়াবা নতুন এখন বিল আহে, জাজমেণ্ট আহে, নতুন কমিটি গঠন কৰা হয় ৰিকমেণ্ডেশ্যনৰ কাৰণে। গতিকে এই বস্তুখিনি আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হৈ পৰে। PRSindia.org এই ৱেবছাইটটোত আপোনালোকে পলিটিৰ আপডেটেড যিখিনি আমাৰ ভাৰতীয় ৰাজনীতিত ঘটি আছে, সেই বিল হওক, জাজমেণ্ট হওক, কমিটি হওক, এই গোটেই ইনফৰ্মেশ্যনখিনি এই ৱেবছাইটটোত আপোনালোকে পাই যাব। গতিকে মই ভাবোঁ পলিটিৰ কাৰণে এই 3টা ৰিচোৰ্চেই মোৰ দেন এনাফ, বাট তাক আপোনালোকে ৰিভাইজ কৰি পঢ়িব লাগিব। দ্বিতীয় ছাবজেক্টটো হ'ল জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীৰ কাৰণে NCERTৰ ক্লাছ 11 and 12ৰ 4খন কিতাপ আপোনালোকে পাব, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ ইতিমধ্যে। আৰু NCERTৰ ক্লাছ 7ৰ পৰা 10লৈ এইকেইখন কিতাপো আপোনালোকে পঢ়িব পাৰে। এইকেইখন হ'ল আপোনালোকৰ বেছিক বুকছ, যাক আপোনালোকে ছাপ্লিমেণ্ট কৰিব পাৰে কিহেৰে? GC লিয়ঙৰ যিখন কিতাপ, যিখন ষ্টেণ্ডাৰ্ড বুক আছে সেইখন পঢ়িব পাৰে। আৰু পঢ়িলে আপোনালোকে চেপ্টাৰ 4 আৰু 10 এইটো স্কিপ কৰিব পাৰে, নাইবা আৰু এখন ভাল কিতাপ আছে মজিদ হুছেইনৰ কিতাপখন ল'ব পাৰে, নাইবা GC লিয়ং, ইয়াৰ ভিতৰত যিকোনো এখন ল'লেই হ'ব। তৃতীয়টো ছাবজেক্ট হিষ্ট্ৰী। হিষ্ট্ৰী এটা বহুত ভাষ্ট ছাবজেক্ট হৈ যায় আচলতে। ইণ্ডিয়ান হিষ্ট্ৰীটোক সাধাৰণতে 3টা ভাগত ভাগ কৰা হৈছে: এনচিয়েণ্ট হিষ্ট্ৰী, মিডিয়েভেল আৰু মডাৰ্ণ। এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে আপোনালোকে RS শৰ্মাৰ কিতাপখন ল'ব পাৰে, মিডিয়েভেল হিষ্ট্ৰীৰ কাৰণে সতীশ চন্দ্ৰৰ, আৰু মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে যিকোনো এখন স্পেক্ট্ৰাম বাই ৰাজীৱ আহিৰ নাইবা বিপিন চন্দ্ৰ। মই ৰাজীৱ আহিৰ পঢ়িছিলোঁ, আপোনালোকে সেইখন কিতাপো ল'ব পাৰে। 4 নম্বৰত আহিলে ইকনমিক্স। ইকনমিক্সৰ কাৰণে মই NCERTৰ ক্লাছ 11ৰ যিখন ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট নামৰ কিতাপ আছে সেইখন ৰেফাৰ কৰিম। সেইখন একদম এখন বেছিক বুক, য'ৰ পৰা আপুনি ভাৰতীয় অৰ্থনীতিৰ বিষয়ে এটা থুলমূল আভাস পাব। আৰু সদায় আমি পেপাৰে পত্ৰে শুনি থকা যিখিনি নাম, আজি GDPয়ে হওক বা ৰেপ'ৰেটেই হওক, এই বস্তুখিনি আপোনালোকে এই কিতাপখনত পাব। সেইখন এখন বেছিক বুক, আৰু যাক আপুনি ছাপ্লিমেণ্ট কৰিব পাৰে ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি, নাইবা আপোনালোকে মৃণাল ছাৰৰ ভিডিঅ' চাব পাৰে ইউটিউবত। গতিকে ইকনমিক্সৰ কাৰণে এইকেইটাই হৈ যাব লাগে মোৰ মতে। NCERTৰ ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট নামৰ যিখন কিতাপ আছে ক্লাছ 11ৰ সেইখন, আৰু ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি। ঠিক আছে, তাৰ পাছত এটা অত্যন্ত কাৰেণ্ট এফেয়াৰ্ছ বেছড ছাবজেক্ট, সেইটো হ'ল
এনভাইৰনমেণ্ট এণ্ড ইক'লজি। ইয়াৰ বাবে আপোনালোকে আচলতে যথেষ্ট আপডেটেড হৈ থাকিব লাগিব, কাৰণ আমাৰ প্ৰত্যেক দিনাই এনভাইৰনমেণ্ট ৰিলেটেড বা ইক'লজি ৰিলেটেড কিবা কিবি ঘটনা আমি দেখি থাকোঁ। ক'ৰবাত বিৰল প্ৰজাতিৰ কিবা এটা উদ্ধাৰ হ'ল, ক'ৰবাত কিবা এখন চামিটেই হ'ল। গতিকে এনভাইৰনমেণ্টটো হৈছে এটা কাৰেণ্ট এফেয়াৰ্ছ বেছড ছাবজেক্ট। আপোনালোকে দৈনিক পেপাৰ পঢ়াটো যথেষ্ট ইম্পৰ্টেণ্ট। পেপাৰৰ বিষয়ে মই ক'ম। এনভাইৰনমেণ্টৰ ষ্টেটিক পৰ্চনটো আপোনালোকে শংকৰ IASৰ এখন কিতাপ আহে, সেই কিতাপখনৰ পৰা পঢ়িব পাৰে। আৰু সেই কিতাপখনে মোৰ মতে মোৰ দেন এনাফ, যাক আপুনি ছাপ্লিমেণ্ট কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ জৰিয়তে। অৰ্থাৎ দৈনিক পেপাৰ পঢ়ি বা ইউটিউব নাইবা গুগলৰ জৰিয়তে যিখিনি আমাৰ পৰিৱেশ ৰিলেটেড ইছ্যুজ আছে সেই শুনি আপোনালোকে এনভাইৰনমেণ্ট আৰু ইক'লজিৰ ক্ষেত্ৰত তাৰ পৰা পঢ়িব পাৰিব। নেক্সট এখন পেপাৰ হিচাপে আহে আমাৰ APSCত আছাম স্পেচিফিক এখন পেপাৰ আহে 250 নম্বৰৰ। এই ছাবজেক্টটোৰ কাৰণে আপোনালোকে সকলোৱে চাগে পঢ়িছে ইতিমধ্যে আছাম ইয়েৰ বুকখন। আছাম ইয়েৰ বুকখন চাব পাৰে। আৰু এখন মই ভাল কিতাপ আপোনালোকক ছাজেষ্ট কৰিব পাৰিম, সেইখন হ'ল চিন্ময় বৰদলৈ ছাৰৰ আছামপিডিয়া নামৰ কিতাপখন। অসমৰ সকলোখিনি কথা, ভাষা, সংস্কৃতি, ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, এই গোটেইখিনি কথা এই কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে অসম স্পেচিফিক টপিকখিনিৰ কাৰণে এই কথাখিনি এইখন কিতাপৰ পৰা চাব পাৰে। আৰু এইখিনিয়ে আচলতে মূল টপিক আছিলে। আৰু এটা টপিক মোৰ থাকি গৈছে, আৰ্ট এণ্ড কালচাৰ। আৰ্ট এণ্ড কালচাৰৰ কাৰণে আপোনালোকে নিতিন সিংঘানিয়াৰ আৰ্ট এণ্ড কালচাৰৰ কিতাপখন চাব পাৰে। মই সেই কিতাপখনৰ লিংকো ডেছক্ৰিপশ্যন বক্সতে দিছোঁ, আপোনালোকে চেক কৰি ল'ব পাৰে। আপোনালোক হয়তো সকলোৱে জানেই এথিক্সৰ এখন পেপাৰ আমাৰ APSCত ইনক্লুড কৰা হৈছে। গতিকে এথিক্সৰ এই পেপাৰখনৰ কাৰণে আপোনালোকে লেক্সিকনৰ এই কিতাপখন ফ'ল' কৰিব পাৰে। এতিয়া আহিলে আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো, সেইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছনো ক'ৰ পৰা পঢ়িম? চাওক, কাৰেণ্ট এফেয়াৰ্ছটো হ'ল দৈনন্দিন আপডেট হৈ থকা এটা বস্তু, আৰু সেইটো পঢ়ি শেষ কৰিব কেতিয়াও নোৱাৰে। গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি যদি 2025ত পৰীক্ষা দিব, এতিয়াৰ পৰাই নিউজ পেপাৰ পঢ়িবলৈ আৰম্ভ কৰক। নিউজ পেপাৰত সাধাৰণতে বহুত বস্তু দেখিবলৈ পোৱা যায়, যিখিনি পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট ইমান নহয়। আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰিব, লাহে লাহে পেপাৰখন পঢ়ি গৈ থাকিলে কোনখিনি বস্তু পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট সেইখিনি কথা পঢ়ি গৈ থাকিলে গম পাব। আৰু লগতে মই এটা কথা কওঁ যে যিখিনি আমাৰ নিউজ পেপাৰত আৰ্টিকেলছ আহে, 4 নম্বৰ পেজত আৰ্টিকেলছ আহে, সেই আৰ্টিকেলখিনি আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক। তেতিয়া আপোনালোকৰ এনচাৰ ৰাইটিঙত সেই কথাখিনিয়ে যথেষ্টখিনি হেল্প কৰিব। যেতিয়া মেইনছত আপোনালোকে এটা এটা প্ৰশ্নৰ উত্তৰ 7-8 মিনিটত লিখিবলগীয়া হ'ব, আপোনালোকে ফাৰ্ষ্ট আহিব লাগিব কথাখিনি। আৰু সেই বস্তুখিনি তেতিয়াহে আহিব যেতিয়া আপোনালোকে যিকোনো এটা বস্তু অতি কম সময়ত এনালাইজ কৰিব পাৰে। ঠিক আছে, পেপাৰৰ কাৰণে মই যিকোনো এখন ৰিজনেল নিউজ পেপাৰ, আছাম ট্ৰিবিউন নাইবা ইণ্ডিয়ান এক্সপ্ৰেছ, যিকোনো এখন পঢ়িবলৈ আপোনালোকক ক'ম। দুখন ল'ব নালাগে, কাৰণ পেপাৰ পঢ়োঁতেও যথেষ্টখিনি সময় গুচি যায়। আপোনালোকে আছাম ট্ৰিবিউন নাইবা ইণ্ডিয়ান এক্সপ্ৰেছ যিকোনো এখন নিউজ পেপাৰ ল'ব পাৰে, যি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো সহায়ক হ'ব। লগতে আৰু এটা কথা কওঁ, বহুতে দেখা যায় যে নিউজ পেপাৰৰ পৰা নোটছ বনায়, সেইটোও ভাল কথা। কিন্তু সাধাৰণতে কোচিং ইনষ্টিটিউটবোৰে মান্থলি মেগাজিন উলিয়াই দিয়ে আমাক। গতিকে আমিনো সেইটো কাম কৰি সময় কিয় নষ্ট কৰিব লাগে? গতিকে আপোনালোকে যিকোনো এটা কোচিং ইনষ্টিটিউটৰ, ভিজন IAS হওক, অসমৰ যিকোনো এটা কোচিং ইনষ্টিটিউটৰ ভাল চাই ল'ব আপোনালোকে নিজাববীয়াকৈ। তেওঁলোকৰ মান্থলি মেগাজিনখন চাব পাৰে, বহুতে ফ্ৰীকৈ প্ৰভাইড কৰে। সেই মেগাজিনখন লৈ আপোনালোকে যেতিয়া গোটেই মাহটোত নিউজ পেপাৰখন পঢ়িছে আৰু মাহৰ শেষত যেতিয়া মান্থলি মেগাজিনখন এবাৰ চকু ফুৰাই দিয়ে, কথাখিনি আপোনালোকৰ অট'মেটিকেলি মনত ৰৈ যায়। গতিকে মই ভাবোঁ এক্সট্ৰাকৈ আপোনালোকে আকৌ নোটছ বনোৱাৰ কাৰণে প্ৰয়োজন ইমান নহয়। গতিকে সিমানখিনিয়ে কথা আছিলে। আৰু ইয়াৰ পাছতো যদি কিবা কথা থাকি গৈছে মোৰ এই ভিডিঅ'টোত, মই ইয়াৰ পাছৰ ভিডিঅ'খিনিত আপোনালোকৰ লগত ডিছকাছ কৰিম। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে, মোক এই ভিডিঅ'ৰ কমেণ্ট বক্সত সুধিব পাৰে, নাইবা নিজাববীয়াকৈ মোক মেছেজো কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম ID টো মই ডেছক্ৰিপশ্যনতে দি দিছোঁ। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ।